কিমান চনত উত্তৰ পূব উন্নয়ন বিত্ত নিগম স্থাপন কৰা হয়? উত্তৰ 1996 চনত। অসমৰ কোন ঠাইত গেছ বিদ্যুৎ প্ৰকল্প আছে? উত্তৰ কঁঠালগুৰিত। ৰাজ্যিক চৰকাৰৰ ৰাজহ আহৰণৰ মুখ্য উৎস কি? উত্তৰ বিক্ৰী কৰ। কিমান চনত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? উত্তৰ 1950 চনৰ মাৰ্চ মাহত। কিমান চনত অসম সমবায় এপেক্স বেংক লিমিটেড স্থাপন কৰা হৈছিল? উত্তৰ 1948 চনত। অসমত কেতিয়া বিত্তীয় নিগম প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1954 চনত। ক'ত প্ৰথম ভাৰতৰ কপাহী কল প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ কলকাতা। কোনবিধ দ্ৰব্য উৎপাদনত অসম ভাৰতৰ একমাত্ৰ ৰাজ্য? উত্তৰ মুগা। ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে কিমান চাহ যোগান ধৰে? উত্তৰ 51%। বিশ্ব বেংকৰ সদস্য সংখ্যা কিমান? উত্তৰ 186খন ৰাষ্ট্ৰ। বিশ্ব বাণিজ্য সংস্থাৰ সদস্য সংখ্যা কিমান? উত্তৰ 153খন ৰাষ্ট্ৰ। কোনে আয় আৰু উৎপাদন তত্ত্ব আগবঢ়াইছিল? উত্তৰ ৰিকাৰ্ড। চৰম ব্যয় তত্ত্ব কোনে আগবঢ়াইছিল? উত্তৰ আদাম স্মিথ। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰতীক চিহ্নটো কি? উত্তৰ বাঘ। ভাৰতৰ কেন্দ্ৰীয় বেংক কাক কোৱা হয়? উত্তৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া। ভাৰতীয় অৰ্থনীতিৰ মূল খণ্ডটো কি? উত্তৰ কৃষি খণ্ড। সংসদত বাজেট কোনদিনা উত্থাপন কৰা হয়? উত্তৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ দিনটো। ভাৰতবৰ্ষত কেতিয়া গ্ৰাম্য বেংক আঁচনি গ্ৰহণ কৰা হয়? উত্তৰ 1976 চনত। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। আগতো এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভাল লাগিলে লাইক কৰক। ধন্যবাদ।